गयबारि ब्लक बिपिएफआ खुंगा 18थि रंजालि बैसागु फोरबो फालिदों। तामुलपुरनि गयबारि ब्लक बिपिएफनि बानजायनायाव दिनै सानसेनि मेहेरगोनां हाबाफारि लानानै 18थि रंजालि बैसागु फोरबोखौ तामुलपुर जिल्लानि बारायगाव दैमाजिं गेवलां फोथाराव फालिनाय जायो। बे हाबाफारियावनो गयबारि ब्लक बिपिएफनि बेन्दोंआव थानाय मेट्रिक आरो जौसिन गेजेरारि फरायसालियाव सेथि मासि आवग्रिना उथ्रिसार जानो हानाय फरायसाफोरखौ बरायनाय हाबाफारिबो लादों। बे हाबाफारि लेखायै दिनै फुंनि समाव कमलेश्वर बर'आ गाहाय दरखंखौ बेखेवनानै होयो। बेनि उनाव रंजालि बैसागु फोरबो फालिथाय आफादनि आफादगिरि राजेन बर'आ सामलाय आफादनि फिरफिलाखौ बिरहोयो आरो दोलोनि फिरफिलाखौ गयबारि ब्लक बिपिएफनि आफादगिरि जगेन बसुमतारिया बिरहोयो। बे हाबाफारियाव रुंसारिफोरनि गोसोखांथियाव मान बावनाय, बेजों लोगोसे रुंसारि महरगिरि जुबिन गार्गखौ मान होनानै ममबाति सावनाय आरो बिबारनि माला होनानै गोसोखांनाय हाबाफारिबो लानाय जायो। गयबारि ब्लक बिपिएफ सौजन्यत আজি 18তম বহাগী বিহু পালন কৰিছিল আৰু ইয়াত আমি এদিনে কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীত আহি এতিয়া আমাৰ জ্যেষ্ঠসকলক আমি সন্মান কৰা আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লোৱা এটা প্ৰগ্ৰাম আছিল। এটো শেষ হোৱাৰ পাছত আমি আমাৰ গয়বাৰি ব্লক অন্তৰ্গত যেমানবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ল'ৰা ছোৱালীবিলাক ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে তেখেতসকলক আমি আজি আদৰণি জনাম আৰু এখন চাৰ্টিফিকেট আমি দিম আৰু তাৰ পিছত আৰু ৰাতিত আমাৰ সংস্কৃতি সন্ধিয়া আছে। ইয়াত আমাৰ সিংগাৰ হিচাপে ইয়াত আহিছে বজ্ৰ ৰাভা আৰু এজন ইলিছা বড়ো ওদালগুৰিৰ পৰা আহিব। তেখেতে এই প্ৰগ্ৰাম আছে আৰু এই প্ৰগ্ৰামত আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ধুনীয়াকে এটা খুব সুন্দৰ হৈ আছে আৰু শেষত গ'লে ভালে যাব বুলি আমি আশা কৰিছো। ৰাইজক আমি এটুকুই ক'ব বিচাৰিছো, যিহেতু বিপিএফ দলে আগৰ পৰাই আমাৰ এই বিহুটো উৎসৱ কৰি আহিছিল আৰু এই বিহুৰ মাজেদি আমাৰ তামোলপুৰবাসী বা তামোলপুৰ অঞ্চলৰ ৰাইজে মানে এটা শান্তি বা এটা আদান প্ৰদান, এটা এনাজৰি, এটা ইজনৰ লগত এটা ভাল এটা সম্পৰ্ক হ'ব বুলি আমি আশা কৰিছো আৰু ভৱিষ্যতলৈ আমি এনেকা বিহু পালন কৰি থাকিম। আৰু অৱশেষতে এটুকে আমি ক'ব বিচাৰিছো, সকলোৱে ৰাতিত যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া আছে ইয়াত দলে বলে আহি পেলাই ইয়াত উপভোগ কৰাৰ কাৰণে সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছো। আমাৰতো বহুত আছে, 450 জন ল'ৰা ছোৱালীক আমি ইয়াত গয়বাৰি ব্লকৰ অন্তৰ্গত এই ছাত্ৰ ছাত্ৰীসকলক আমি আজি আমন্ত্ৰণ কৰিছে। তেখেতসকলে ইতিমধ্যে ইয়াত আহি বহি আছে। অলপ পাছত আমি আমাৰ যোনবিলাক অতিথিসকল ইয়াত আমি মাতিছে তেখেতসকল অলপ পাছত আহিব। অহাৰ পাছত আমি প্ৰগ্ৰামটো স্পষ্টভাৱে আমি ধুনীয়াকে কৰি যাম। এইটোতো বিটিচি হিচাপে আমি যথেষ্ট মানে ধন্যবাদ দিব লাগিব। তামোলপুৰ ডিষ্ট্ৰিক্টত যেমানবোৰ আমাৰ টিচাৰসকল আছে তেখেতসকলে ধুনীয়াকে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব পাৰিছে। ইয়াৰ কাৰণে আমি সকলো তামোলপুৰ জিলাৰ বা বাক্সা জিলাৰ যিটো টিচাৰসকল তেখেতসকলক আমি ধন্যবাদ যাচিছো আৰু ভৱিষ্যতত আৰু অসমৰ ভিতৰতে আৰু তাতছে বেছি নাম্বাৰ ৰাখি পেলাই আমি আকৌ ল'ৰা ছোৱালীবিলাকক আনিব পাৰে আৰু তেখেতসকলৰ যোনবিলাক গাৰ্জেনসকলকো আমি ধন্যবাদ যাচিছো। নিজৰ ল'ৰা ছোৱালীবিলাকক ধুনীয়াকে তেখেতসকলে পালন কৰিব পাৰিছে। তেখেতসকলক মানে এটা কষ্ট এটা পৰিৱেশেৰে ধুনীয়াকে শিক্ষাদান দিব পাৰিছে। এইটোৱে আমি ধন্যবাদ যাচিছো। আজি গয়বাৰি ব্লক বিপিএফৰ উদ্যোগত ৰংজালি বৈশাগু অৰ্থাৎ ৰঙালী বিহু বিদায় বুলি ক'ব লাগিব উৎসৱ উদযাপন কৰিছো। তাৰে মই চেয়াৰমেন। তো আমাৰ আজিৰ এদিনীয়া কাৰ্যসূচী আজি ৰাতিপুৱা ভাগত আমি মুখ্যতাৰ উন্মোচন ইতিমধ্যে হৈ গ'ল। পতাকা উত্তোলন আছিলে, পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল। স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, জুবিন গাৰ্গৰ মাল্য অৰ্পণ, আমাৰ নিশামণি হালৈৰ মাল্য অৰ্পণ মন্ত্ৰী পৰ্যন্ত তাত হৈ গ'ল। আৰু ইয়াৰ পিছত আমি ইতিমধ্যে আমাৰ বিহু
অপেন বিহু যিটো নাচনী তাত বিহুথলী উদ্বোধন কৰা হৈছে আৰু ইতিমধ্যে আমাৰ জ্যেষ্ঠসকলৰ আশীষ গ্ৰহণ লোৱা হৈছে। খন্তেক পিছত আমাৰ কিবা হায়াৰ ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ডিভিজন ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। ইয়াৰ পিছত আমাৰ মুকলি বিহু হ'ব। ইয়াৰ পিছত আমাৰ ৰাতিৰ ভাগত আপোনাৰ নাইট কালচাৰেল হ'ব, সংস্কৃতি সন্ধিয়া হ'ব। তো আমি তাত আমন্ত্ৰণ জনাইছোঁ আমি বড়োৰ এটা জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ইলিচা বড়ো বাইদেউক আৰু ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ ব্ৰজ কুমাৰ ৰাভা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। পৰ্যায়ক্ৰমে আমাৰ যি কাৰ্যসূচী আমি সম্পূৰ্ণৰূপে আমি চলাই গৈছোঁ, বৃক্ষৰোপণ ইতিমধ্যে হৈ গৈছে। তো মই ভাবোঁ যে ইয়াত সকলোৱে যাতে এই অঞ্চলত BPF লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয়ে এই অনুষ্ঠানত সকলোৱে উপস্থিত হ'ব আৰু ইয়াত মানে আনন্দ ল'ব, সেইটো মই কামনা কৰিছোঁ।